আজি বুৱাৰী কলেজ যাবলৈ আছিলে এতিয়ালৈকে উঠাই নাই বুৱাৰী আজি তুমি আজি মই কলেজ যাম বুলি কৈছিলো ন ঠিক আছে মা মই ওলাই আহিছোঁ মা মই যাওঁ বুৱাৰী কিবা এটা খাই যোৱা দেৰি হৈ আছে এতিয়া নালাগে বাহিৰত খাই ল'ব কিবা এটা মোৰ লগতে তাৰো দেৰি হ'ব মই আহি খাম ঠিক আছে মা ৰ'বা মই টিফিনকে দি পঠিয়াওঁ নহ'লে মা তাই সৰু ছোৱালী হৈ থকা নাই এতিয়া টিফিন নিবলৈ ৰ'বা এইটো লোৱা কিবা এটা খাই ল'বা মোৰ ওচৰত আছে মা এই লোৱা খাই ল'বা তোমালোকৰ মৰম চেনেহবোৰ শেষ হ'ল যদি জল্দি আহা প্ৰিয়া বিয়া হ'লেই লগৰ বুলি যে খবৰ এটা দিব পাৰোঁ নহয় নভবাকৈ হৈ গ'ল মই এতিয়া বিয়া হ'ম বুলি ভবাই নাছিলোঁ কি হৈ গ'ল জানো কোনে থৈ গ'ল মোৰ মানুহজনী থৈ গ'লি আচ্ছা ঠিক আছে মোৰ ক্লাছ এটা আছে মই যাওঁ অ'কে বাই হেল্ল' চুইটাৰ কি খবৰ চুইটহাৰ্ট কোন হয় আপুনি মোক চিনি পোৱা নাই তুমি হা মই আপোনাক চিনি নাপাওঁ আৰে বিয়া হৈ পাহৰিয়ে গ'লা মোক ৰাহুল গোটেই ৰাস্তাটো তুমি কথা নাপাতাকৈ আহিলা কিয় কথা পতা নাই তুমি ভালকে জানা হা মই সঁচাকৈ চিনি নাপাওঁ মই সঁচা কথা কৈছোঁ মই চিনি নাপাওঁ যদি চিনি নোপোৱা তোমাক চুইটাৰ বুলি কিয় মাতিব হা বাদ দিয়া আৰু ইয়াৰ পৰা যোৱা প্লিজ কলেজ যা চুইটাৰ বুৱাৰী কি হ'ল বাবা ইমান কিয় চিঞৰিছে হা